হেল্ল' এভৰিৱান, আজি হ'ল সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ দিনা ধুনীয়াকৈ আহিলোঁ কলেজত মেখেলা চাদৰ এযোৰ পিন্ধি নিজে পঢ়ি যোৱা কলেজখনত আহিলোঁ আৰু আহি ইয়াতে কি কৰোঁ গোটেইখিনি দেখুৱাই যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আৰু এয়া মোৰ সম্পূৰ্ণ মেখেলা চাদৰ দেখুৱাই দিছোঁ, ধুনীয়া মেখেলা চাদৰ এযোৰ পিন্ধি আহিছোঁ আৰু ইয়াতে কেইখনমান ফটো উঠি পিছফালে গৈ আছোঁ। যিহেতু পূজাখন পিছফালে হৈ আছে সেইকাৰণে পিছফালে এতিয়া যাম আৰু এইবাৰ মই আহিছোঁ ভণ্টিহঁতৰ লগত, কিয়নো যিহেতু কলেজৰ পৰা ওলালোঁ, কলেজত এতিয়া যিমানবোৰ বান্ধৱী আছিল সেইবোৰে চব বেলেগ বেলেগ কলেজত গুচি গ'ল, বেলেগ বেলেগ লাইনত পঢ়িলে, সেইকাৰণে এইবাৰ ভণ্টিহঁতৰ লগতে আহিছোঁ আৰু এইবাৰ ভণ্টিয়ে মেট্ৰিক পৰীক্ষা দিব, সেইকাৰণে সোনকালে যাই সেৱা এটা কৰি ধুনীয়াকৈ গুচি আহিছোঁ। বেছি সময় কৰা নাই আৰু সোনকালে গুচি আহিছোঁ। এয়া হৈছে পূজা মণ্ডপ আৰু পূজা মণ্ডপত গৈ ধুনীয়াকৈ এটা সেৱা কৰিলোঁ আৰু সেৱা কৰি ইয়াত বেছি সময় নাথাকিলোঁ আৰু গুচি আহিলোঁ। এইবাৰ আমি যাম মই পঢ়ি অহা স্কুলখনত, সেইখন স্কুলতে মোৰ ভণ্টিও পঢ়ি আছে, এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইখন স্কুলৰ পৰা, সেইকাৰণে তাতো এবাৰ যাই সেৱাটো কৰি গুচি আহিম। এয়া স্কুল পালোঁ, বিদিয়া একলব্য বিদ্যা মন্দিৰ, স্কুলতো অলপ সময় থাকি গুচি যাম। এয়া আহিয়ে প্ৰথমতে চাহ খালোঁ, চাহ আৰু পায়স, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেইকাৰণে প্ৰথমতে পায়সখিনি খাই ল'লোঁ আৰু ইয়াৰ পিছত ইয়াতো হৈ আছে পূজা, এয়া পূজা হৈ আছে আৰু পূজা কৰিয়ে ভাতটো খালোঁ সোনকালে, ভাত খায়ে আমি গুচি আহিছোঁ, বেছি সময় নাথাকিলোঁ, ভাত খায়ে গুচি আহিছোঁ। প্ৰথমতেই বহিছোঁ, আমি যেতিয়া ভাত দিছে তেতিয়াই বহিলোঁ আৰু বহি সেৱা এটা কৰি গুচি আহিছোঁ। গতিকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।